মাৰ্ঘেৰিটাত নকল নোটৰ অবাধ প্ৰচলন। মাৰ্ঘেৰিটাত নকল নোটৰ অবাধ প্ৰচলন। মাৰ্ঘেৰিটাৰ এটা তেল ডিপুত তেল ভৰাই গ্ৰাহকে প্ৰদান কৰিলে 2500 টকাৰ নকল নোট। 500 টকীয়া 5টাকৈ নকল নোট প্ৰদান কৰি তেল ভৰাই তিনিচুকীয়াৰ দিশত তীব্ৰ বেগত আঁতৰি যোৱা হোণ্ডা কোম্পানীৰ গাড়ীখন চিনাক্ত কৰিব পৰা নাই। ইতিমধ্যে শালিগ্ৰাম বৃদ্ধি চান্দ এণ্ড কোম্পানীৰ মালিকানাধীন তেল ডিপুটোৰ পৰিচালকে মাৰ্ঘেৰিটা থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানেও গাড়ীখনৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। साढ़े 10टा बजे हुंडार एटा गाड़ी आहिले आहि पेলাই আমাৰ সিয়ে যি তেলটো দি থাকে তাক মানে সি আহি পেলাই কৈছে যে 2500 টকাৰ তেল ভৰাই দিও। তো সি মানে ল'ৰাটো তেল ভৰাই দিছে। তেল ভৰোৱাৰ পিছত মানে সি যেতিয়া পইচা নিবলৈ গৈছে তো সি অলপ গ্লাছ খুলি পেলাই পইচাটো দি দিছে। দিয়াৰ পিছত সি চাইছে যে পইচাটো ফেক ডুপ্লিকেট। তো সি চিঞৰিছে। চিঞৰাৰ পিছত এই গাড়ীটো মানে ফুল স্পীডত লৈ পেলাই আপোনাৰ তিনিচুকীয়া ফালে পেলাই গ'ল। কিন্তু আমি আমাৰ ল'ৰাটো যি আছিলে ইমানটো মানে হেৰি নাছিলে। তো এই লাষ্টৰ নম্বৰটো ধৰিব পাৰিলে 3669 নম্বৰ আছিলে। কিন্তু ফাৰ্ষ্টত AS23 আছিলে নে কি আছিলে সেইটো ধৰিব নোৱাৰিলে। লাষ্টত আমি চিঞৰিলোঁ কিন্তু সিটো ৰোৱা নাই। আৰু তাৰপিছত আমি থানাত জনালোঁ যে এনেকুৱা মানে ফেক পইচা দিছে আৰু সিহঁতৰ CCTV মানে এইটো ফুটেজ দি আমি উলিয়াই পেলাই থানাত পঠিয়াই দিছোঁ। থানা এতিয়ালৈকে কোনো আমাক ৰিপ্লাই দিয়া নাই। আজি আকৌ মানে থানাৰ পৰা খবৰ ল'ম কি কৈছে কি নাই হৈছে এতিয়ালৈকে। শালিগ্রাম বৃদ্ধিচন এণ্ড কোম্পানী মাৰ্ঘেৰিটা। কি নাম? শালিগ্রাম বৃদ্ধিচন এণ্ড কোম্পানী মাৰ্ঘেৰিটা।